সাবস্ক্রাইব কৰা আসাম বেষ্ট চেনেলক লগতে বেল আইকন প্ৰেছ কৰা এডুকেশ্যনাল ভিডিঅ' সবৰ আগত চাবলৈ। নমস্কাৰ বন্ধুসকল, যদি বাজাজ ফিনেন্স ইএমআই কাৰ্ড আছে আৰু বাজাজ ফিনেন্স ইএমআই কাৰ্ডৰ ৱালেটত লগইন কৰিবলৈ বিচাৰি আছা, আজিৰ ভিডিঅ'টো শেষলৈ চাই যোৱা। তাৰ আগতে ক'বলৈ বিচাৰোঁ, যদি এতিয়ালৈকে আসাম বেষ্ট চেনেলক ছাবস্ক্ৰাইব কৰা নাই, আসাম বেষ্ট চেনেলক ছাবস্ক্ৰাইব কৰা, লগতে ভিডিঅ'টো লাইক কৰা। এতিয়া কি কৰিবা, সবৰ আগতে আপোনালোকে গুগল প্লে ষ্ট'ৰ অ'পেন কৰি ল'বা। মই মোৰ মোবাইলতে গুগল প্লে ষ্ট'ৰ অ'পেন কৰি লৈছোঁ। গুগল প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছতে সাৰ্চ বাৰত টাইপ কৰিবা বাজাজ ইএমআই কাৰ্ড ৱালেট। বাজাজ ইএমআই কাৰ্ড ৱালেট যেতিয়া সাৰ্চ কৰিবা, সাৰ্চ কৰাৰ পিছত সবৰ প্ৰথম এপ্লিকেশ্যনটো দেখিবলৈ পাবা। এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ। এই এপ্লিকেশ্যনৰ ডাউনলোড লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাবা। মই কি কৰিম, বাজাজ ইএমআই কাৰ্ড ৱালেট এপ্লিকেশ্যনটো মোৰ মোবাইলতে অ'পেন কৰিম। এপ্লিকেশ্যন অ'পেন হোৱাৰ পিছত সবৰ আগতে লগইন কৰিব লাগিব। ইয়াতে চোৱা আপোনালোকে দেখিছে লগইন এটা অপশ্যন, লগইন অপশ্যনত ক্লিক কৰিবা। লগইনৰ সাইন আপ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আছে, এক্সিটিং ইউজাৰ আৰু নিউ ইউজাৰ। মই ক'বলৈ বিচাৰোঁ ইয়াতে এক্সিটিং ইউজাৰ অপশ্যনেই চইচ কৰিবা। তাৰপিছত এই বক্সতে নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিবা, যোনটো মোবাইল নম্বৰেৰে বাজাজ ইএমআই কাৰ্ড এপ্লাই কৰিছিলা। মই মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি আছোঁ। ৰেজিষ্টাৰ মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত কি কৰিবা, চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰিবা। কোনো ধৰণৰ পাছৱৰ্ড ইয়াতে ছেট কৰিব নালাগে, ডাইৰেক্টলি অ'টিপিৰে লগইন কৰিব পাৰিবা আৰু নিজৰ ইএমআই কাৰ্ডৰ লিমিট চাব পাৰিবা। ইয়াতে চোৱা অ'টিপি অট'মেটিক ৰিচিভ হৈ গৈছে আৰু এতিয়া ইয়াতে আপোনালোকে দেখি পাই আছা মোক এখন পপ আপ দি আছে, কংগ্ৰেচুলেশ্যন ইয়ৰ বাজাজ ফাইনেন্স ডিজিটেল ইএমআই কাৰ্ড ইজ ৰেডি। মোৰ বাজাজ ইএমআই কাৰ্ড ৰেডি, ঠিক আছে, মানে মই এতিয়া এক্সেছ কৰিব পাৰি আছোঁ। এতিয়া ইয়াতে আপোনালোকে দেখি পাই আছা মোবিকুইক ৱালেটত পূৰা কানেক্ট হৈ গ'ল। ইয়াতে দেখি পাই আছা বৰ্তমান সময়ত মোবিকুইক ৱালেটত 0.18 টকা আছে। এতিয়া মই কি কৰিম, ইয়াতে দেখি পাই আছা ইএমআই এটা অপশ্যন আছে, ইএমআই অপশ্যনত ক্লিক কৰিম। ইএমআই অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে চোৱা মোক কৈ আছে যে বাজাজ কাৰ্ডৰ লিমিট আৰু ইনফৰমেশ্যন যদি চাবলৈ হয় তেতিয়াহ'লে ইয়াতে ভেৰিফাই কৰিব লাগিব মোৰ ডেট অফ বাৰ্থৰে। তেতিয়াহ'লে বাজাজ ইএমআই কাৰ্ড যেতিয়া মই আবেদন কৰিছিলোঁ সেই সময়ত যোনটো ডেট অফ বাৰ্থ মই ৰেজিষ্টাৰ কৰাইছিলোঁ সেই ডেট অফ বাৰ্থটো এই বক্সত এণ্টাৰ কৰিম। ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ পিছতে মই কি কৰিম, ইয়াতে চি ইএমআই কাৰ্ড নাও অপশ্যনত ক্লিক কৰি দিম। চি ইএমআই কাৰ্ড নাও অপশ্যনত ক্লিক কৰাৰ পিছতে এতিয়া মোৰ কাৰ্ডখন ইয়াতে শ্ব' হৈ যাব। ইয়াতে আপোনালোকে লিমিট দেখিবলৈ পাবা। আপোনালোকে দেখি পাই আছে বাজাজ ইএমআই কাৰ্ড ইয়াতে শ্ব' হৈ গৈছে। ইয়াতে মোৰ কাৰ্ড নম্বৰ আছে, তাৰপিছত এক্সপায়াৰী ডেট আছে আৰু ভেলিডিটিটো আছে। ইয়াতে তলতে চোৱা আপোনালোকে দেখি পাই আছা এটা লাইন গৈছে, ইয়াতে ৰঙাকৈ লাইনত দেখি পাইছা মানে এইখিনি পইচা মই ইউজ কৰি লৈছোঁ। আৰু ইয়াতে সেউজীয়াকৈ যোনটো কালাৰিঙত দেখি পাই আছা মানে এভেইলেবল বেলেঞ্চ আছে। মোৰ এই কাৰ্ডতে 75,000 লিমিট আছে। ইয়াতে আপোনালোকে দেখি পাইছা টোটেল লিমিট 75,000। এভেইলেবল লিমিট বৰ্তমান সময় 49,667 টকা আছে আৰু ইউজেড লিমিট 25,333 টকা মই ইউজ কৰি লৈছোঁ। এতিয়া ইমানখিনি পইচা বাকী আছে, মই কিবা প্ৰডাক্ট কিনিব পাৰোঁ। এতিয়া যদি কাৰ্ড নম্বৰ পূৰা চাবলৈ হয় তেতিয়াহ'লে ইয়াতে ভিউ কাৰ্ড নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব। ভিউ কাৰ্ড নম্বৰ অপশ্যনত ক্লিক কৰাৰ পিছত মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অ'টিপি ৰিচিভ হ'ব। অ'টিপিটো ৰিচিভ হোৱাৰ পিছত ইয়াতে ছাবমিট অ'টিপি অপশ্যনত যেতিয়া ক্লিক কৰিবা, ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিবলৈ পাবা পূৰা কাৰ্ড নম্বৰ। এই কাৰ্ড নম্বৰেৰে অনলাইন শ্বপিং কৰিব পাৰোঁ মই, ঠিক আছে, পূৰা ইয়াতে ইনফৰমেশ্যন আছে। তাৰপিছত ইয়াতে চোৱা আপোনালোকে দেখি পাই আছা হাউ টু ইউজ ইয়ৰ ইএমআই কাৰ্ড ইন ষ্ট'ৰ্ছ। ইয়াতে মোক কৈ আছে যে কেনেধৰণে এই কাৰ্ডখন অফলাইন ষ্ট'ৰত ইউজ কৰিম। ইয়াতে যদি মই ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত ইয়াতে মোক কৈ আছে গিভ ইয়ৰ মোবাইল নম্বৰ। এইটো মোবাইল নম্বৰ দিবলৈ কৈ আছে অফলাইন ষ্ট'ৰত মানে দোকানত। তাৰপিছত কৈ আছে ইএমআই কাৰ্ড নম্বৰ। 2 নম্বৰ প্ৰচেছ কৈ আছে মোবাইল নম্বৰ দিয়াৰ পিছত ইএমআই কাৰ্ড নম্বৰ দিবলৈ। তাৰপিছত কৈ আছে গিভ ইয়ৰ অ'টিপি উইচ ইউ ৰিচিভ অন ইয়ৰ মোবাইল নম্বৰ। এটা অ'টিপি ৰিচিভ হ'ব যেতিয়া দোকানৰ মালিকে এই কাৰ্ডেৰে পইচা ল'বলৈ চেষ্টা কৰিব, সেই সময় মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত অ'টিপি আহিব। অ'টিপিটো দিব লাগিব দোকানৰ মালিকক, তাৰপিছত এই কাৰ্ডৰ পইচা মই ইউজ কৰিব পাৰোঁ। এতিয়া এই কাৰ্ডতে কিমান লোন চলি আছে যদি চাবলৈ হয় তেতিয়াহ'লে ইয়াতে চোৱা হাই মে আই হেল্প ইউ এই অপশ্যনত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিবা যে নিজৰ বাজাজ ইএমআই কাৰ্ডত কিমান লোন চলি আছে। মোৰ 3টা লোন চলি আছে, ইয়াতে শ্ব' হ'ব লাগে। ইয়াতে মই স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে দেখি পাই আছা
ট্ৰানজেকশ্যন এটা অপশ্যন আছে ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিছোঁ ট্ৰানজেকশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখি পাই আছে একেদিনতে তিনিটা লোন আছে আৰু ইয়াতে লোন নম্বৰ আছে আৰু কিমান টকাকৈ ইয়াতে চোৱা 1333 টকাৰ এটা লোন আছে তাৰপিছত 9000 টকাৰ এটা লোন আছে আৰু 15000 টকাৰ এটা লোন আছে তেতিয়ালে মই ইয়াতে ট্ৰানজেকশ্যন কিমান টকাৰ কৈছোঁ পুৰা চাব পাৰিছোঁ এনেধৰণে আপোনালোকে বাজাজ ইএমআই কাৰ্ডৰ লিমিট চাব পাৰিবা বাজাজ ইএমআই কাৰ্ড নম্বৰ এক্সপায়াৰী ডেট ভ্যালিড আপ টু চাব পাৰিবা কিমান লিমিট আছে হেতু চাব পাৰিবা কিমানটা লোন চলি আছে হেতু চাব পাৰিবা তেনেহলে আজিলৈকে মানে আজি শিকি লৈছা বাজাজ ইএমআই কাৰ্ডৰ ওয়ালেটত কেনেধৰণে লগইন কৰিবা কোনো ধৰণৰ পাছৱৰ্ড না লাগে ডাইৰেক্টলি ওটিপি ৰে লগইন কৰিব লাগে আজিলৈকে মানে আগলৈ মিলি থাকিম আৰু এটা নতুন ভিডিঅ লৈ আসাম বেষ্ট ভিডিঅ চাই থাকা শিকি থাকা লগতে লাইক এণ্ড শেয়াৰ কৰা বাই বাই